হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ দেই। আজি মানে বিয়াৰ কাৰণে কিবা কিবি কাপোৰ চাপোৰ কিনিব যাম। ভাবিলোঁ আপোনালোককো দেখাওঁ কিনো ক'ত চাওঁ। এতিয়া পাঠশালা যাই আছোঁ। দেউতাই মানে গাড়ী চলাব পাৰে, কিন্তু মানে ইমান ভিৰৰ মাজত চলাব নোৱাৰে, আৰু পাঠশালাততো জানেই কিমান ভিৰ হয়, তাতে চলোৱাটো দেউতাৰ কাৰণে অলপ প্ৰব্লেম হয়। সেইকাৰণে গাড়ী লৈ নাযাওঁ, মই বাছত যাই আছোঁ, আৰু মা আৰু দেউতা বাইকত যাব। মায়ে আৰু বাছত বেছি যাব নোৱাৰে। সেয়ে আৰু মই যাই তাতে চাৰিআলিত ৰখি থাকিম, আৰু ইহঁতে বাইকত যাই তাতে মোক লগ কৰিব। আৰু ক'ত যাওঁ ঠিক কৰা নাই, কি কাপোৰ লওঁ সেইটোও ঠিক হোৱা নাই, মাত্ৰ যাই আছোঁ। পাঠশালাত আহি পাই মেইন চাৰিআলিতে ৰখি আছোঁ। পাঠশালাখনো বহুত চেঞ্জ হৈ গ'ল হঠাতে। ভালেই হ'ব বাৰু, কামখিনি হ'লে ভালেই লাগিব। মাহঁতে আহিও পোৱা নাই, ফোনো ৰিচিভ কৰা নাই, কিমান টাইম বা লাগে। আৰু দুইটা কি কাপোৰ দিবি এতিয়া আজি? ভালহেন কেনে চিপৰায়ে হজাৰো মাৰবা দিব। কিন্তু আমি ফাৰ্ষ্ট আহি এখন কিবা নন্দিনী নে কি কিবা তাতে সোমালোঁ। কেমেৰাটো কিবা নামি যাই থাকে, কেমেৰাই ধৰবা নাজানো আৰু ভ্লগ কৰবা আহিছোঁ মই। এইখন নন্দিনী চিল্ক হাউচ। পাওঁনে নাপাওঁ চাম বাৰু, নাপালে নলওঁ। ইয়াতে আহি কাপোৰবিলাক চাই আছোঁ, কিন্তু কাপোৰবিলাক ইমান এটা ভাল লগা নাই। মানে মাৰ এযোৰ দুযোৰ ভাল লাগিছিলে, কিন্তু মোৰ বৰ বিশেষ এটা ভাল নালাগিল। ডিজাইনবিলাক বহুত কমন টাইপৰ আছিলে। মানে মোৰ প্ৰব্লেমটো হ'ল যে মই কালাৰটো ভাবি অহা নাই যে এইটো কালাৰ ল'ম নে কি ল'ম। তো মাৰ মনতে ভাবি আহিছিলে যে অৰেঞ্জ দিব, বা নিজে ল'লেও অৰেঞ্জ টাইপৰ ল'ব, কিন্তু মোক অৰেঞ্জ নালাগে। মোৰ অৰেঞ্জ এযোৰ আছেই, আৰু পাটৰ কাপোৰ আৰু চেম কালাৰত কিনো কিনি থাকিম। তো তাৰ পৰা ওলাই আহি এম্বিশ্যনৰ ফ্ৰণ্টত থকা এইখন দোকানত সোমালোঁ। এইখন দোকানত কিন্তু বস্তু ভালেখিনি আছিল, অকল পাট মুগা বুলি নহয়, বেলেগ কালেকশ্যনো বহুত ভাল আছিলে। মানে যেনেকৈ আপোনাৰ সূতাৰ কাপোৰ বা কিবা কিবি এনেকুৱা কাপোৰবিলাক বহুত ভাল আছিলে। মোৰ এইযোৰ কাপোৰ অলপ চকুত লাগিল। চিম্পলো হয়, মোক মানে বেছি হেভি নালাগে, মোক চিম্পলত লাগে। তো কাপোৰযোৰ চিম্পলো হয় আৰু অলপ আনকমন আছিল। হাতেৰে ফুল গুঠা আছিলে, সেইকাৰণে বেছি ভাল লাগিলে। কিন্তু মাহঁতেও কৈ আছে মোক বোলে ক'লা দেখিব। তো মই সেইযোৰ ফাইনেল কৰি থলোঁ, আৰু এতিয়া মায়ে চাই আছে। মায়ে নিজেও কনফিউজ, মায়েতো মোতকৈ বেছি কনফিউজ। মানে কি কিনিব কি পিন্ধিব নিজেই নাজানে। এইযোৰ কাপোৰ যে এইযোৰ কিবা দৰি দিয়া নে কিবা বুলি কয় নহয়, ঘৰত কৈ আছিল এনেকুৱা এযোৰ দিব লাগে বোলে দেউতাই, কিন্তু ইয়াতে আহি চাই যে নালাগে বোলে, নালাগা হ'ল। তাৰপাছত এইযোৰ কাপোৰ চালে। এইযোৰ কাপোৰ কিন্তু বহুত ধুনীয়া দেই, আপোনালোকে ল'লে ল'ব পাৰিব। কিন্তু মাৰ খুলি চোৱাৰ পাছত এইযোৰ কাপোৰো পচন্দ নহ'ল। এইযোৰত 5000 আছিলে চাগে। মেখেলাখন আৰু ব্লাউজটো টচ, আৰু চাদৰখন নুনি। আচলি টচ হয়, সেইকাৰণে দামটো অলপ বেছি। দেউতাক দেখিছে নহয় কেনেকুৱা বাৰ্গেনিং কৰে। আমাৰ মানে বাৰ্গেনিং স্কিলটো একদম ব্লাডতেই আছে। আৰু তাৰ পৰা মায়ে এইযোৰ কাপোৰো চালে পিছত। এইযোৰো ভালেই লাগিছিলে, কাপোৰটো বহুত ধুনীয়া, আৰু ফুলকেইটাও মোৰ ভালেই লাগিছিলে, কিন্তু বিয়াত পিন্ধা টাইপৰ নালাগিল নেকি মাৰ, সেইকাৰণে এইযোৰো নল'লে। ইয়াৰে এইটো ডিজাইনত কালাৰ বহুত মৰম লগা আছিলে। মোৰ কাপোৰযোৰ হ'ল, মাৰ কাপোৰৰ কাৰণে ইফালে দৌৰি আছোঁ। মানে মাজতে একবাৰ কয় পাটৰ লাগে, তাৰপাছত পাটৰ চাই আৰু পচন্দ নহয়, আৰু কয় পাটৰ বোলে নালাগে। মায়ে মানে নিজেও নাজানে মাক কি কাপোৰ লাগে, ময়ো জানা নাছিলোঁ বাৰু। মোৰ কাপোৰযোৰ দেখাম ৰ'ব, ঘৰত যাই দেখাম, নহ'লে পিছত দেখাম কেতিয়াবা। এতিয়া মায়ে চাই আছে। দেউতাই আৰু সেইফালে আধা ৰাস্তা যাই পাইছে, আৰু দেউতাক মাতি আনিলোঁ। আজি আৰু দেউতাই ফোনটো ঘৰত এৰি আহিছে। এতিয়া আপোনালোকক কাপোৰ কেইযোৰ মই এনেই এবাৰ ওপৰে দেখাওঁ, কাৰণ ঘৰত অনা নহ'লে। ভাবিছিলোঁ ঘৰত আনি ভালদৰে দেখাম বুলি, কিন্তু ঘৰত অনা নহ'লে। বাহিৰে চিলাব দি আহিলোঁ। এইকেইযোৰ আমাৰ সৰু বেটাতে চিলাব দিছোঁ। এযোৰ পিংক কালাৰত লৈছে, আৰু এইযোৰ পিংকযোৰ চাগে মায়ে ল'ব নেকি বা কৰে। সেইযোৰ মোৰো ভাল লাগিছে, আৰু এইযোৰ আছে। এইযোৰতো মোৰ কাৰণে লৈছোঁ, এইযোৰ মাক নিদিওঁ। আৰু এইযোৰত মানে কি হ'ল, হাতেৰে ফুল গুঠা আছিলে, সেইকাৰণে মোৰ ভাল লাগিলে, কিবা এটা আনকমন লাগিলে। আৰু মায়ে ব্লু এযোৰ ল'লে,
মাৰ মানে যিমান যি হ'লেও ব্লু কালাৰটোৱে চকুত পৰে। কেইটামান ইমান মৰম লগা কালাৰ আছিলে, কিন্তু এইটোহে আৰু উঠাই আনিলে। আৰু এইযোৰ বাহিৰে বাহিৰে পাঠশালাতে চিলাব দি আহিছোঁ। সেইযোৰো মায়ে ল'ব, লাষ্টত গৈ থৈ মাৰে কাপোৰ বেছি হ'ল। আপোনালোকৰ কোনযোৰ বেছি ভাল লাগিছে কমেণ্টত জনাবচোন।